এই বহাগী বিদায় ফাংচনত আপোনালোকে নিজকে আন 10জনতকৈ ধুনীয়াকৈ যাবলৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে আন 10জনতকৈ ধুনীয়া হৈ যাব পাৰিব মোৰ দৰে আৰু কেনেকুৱা লাগিছে জনাব কমেন্ট কৰি যদি ভিডিঅ'টো চাই ভাল পায় মোক লাষ্টত কমেন্ট কৰিব লগতে ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব কিন্তু দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর চুপাখনা প্রেমর চুপাখনা প্রেমর চুপাখনা ইয়ার বাহির ঘুরে হুয়ানা ঘুরে রে এতিয়া মই পিন্ধিব লৈছো মেখেলাখন আৰু মেখেলাখন প্ৰথমতে মই এনেদৰে ভৰিৰ তলেৰে সোমাই ল'ম আৰু মেখেলা পিন্ধাৰ আগৰ ভিডিঅ' আপোনালোকক দিয়াই আছে আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বগৈ আৰু দেখিছে এতিয়া মই এই ভাজৰ সহায়ত এনেদৰে ভাজ কৰিম মই ইয়াতে দুটা কুচ দিম মেখেলাত দুটা বা তিনিটা কুচ দিব পাৰি যদি পুতলটো বেছি থাকে তেতিয়াহ'লে তিনিটা কুচ দিব পাৰি নহ'লে সাধাৰণতে দুটা কুচ দিলেই হৈ যায় দেখিছে কুচকেইটা ধুনীয়াকৈ মিলি গৈছে আৰু এতিয়া মই ধুনীয়াকৈ এনেদৰে পেটিকোটত সোমাই ল'ম চাৰিওফালে এনেদৰে সোমাই ল'ব আৰু সোমাই লৈ এই যে ভাজকেইটা কৰিছোঁ এই ভাজকেইটা এই নাভিটোৰ কাষেৰে এইখিনিতে ৰাখিব একেবাৰে মাজতে আনিব অকণমান মাজৰ পৰা অকণমান এক আঙুল আপুনি দূৰত ৰাখিব আৰু বেছি ছাইড কৰি নিদিব ইফালে ছাইড কৰি এনেকৈ যদি ছাইড কৰিলে ভাল নেদেখি এইকাৰণে আপুনি এই নাভিটোৰ পৰা পুৰা 1 ইঞ্চিমান দূৰত আপুনি এনেকৈ ৰাখিব আৰু এতিয়া এই কুচকেইটা ষ্টেবল হৈ থাকিবলৈ আপুনি ইয়াত এটা চেফটি পিন মাৰি ল'ব এনেদৰে পেটিকোটৰ লগত এনেদৰে পেলাই দেখিছে মই চাৰিটা আঙুলি আগফালে আছে আৰু বুঢ়া আঙুলিটো মই ভিতৰে লৈ লৈছোঁ আৰু এতিয়া মই এনেদৰে ধুনীয়াকৈ পিনটো মাৰি ল'ম তেতিয়া মেখেলাৰ কুচকেইটা ধুনীয়া হৈ থাকিব আৰু আপুনি যদি খোজকাঢ়োতে বা ওলাই নাযায় আপোনাৰ কুচকেইটা সমান হৈ থাকিব লটপট হৈ নাযায় সেয়া দেখিছে মোৰ মেখেলাখন পিন্ধা হৈ গ'ল এতিয়া মই ল'ব লৈছোঁ চাদৰখন আৰু চাদৰৰ প্লেটছটো মই বনাই লৈছোঁ আৰু আপোনালোকে যদি প্লেটছ বনাব নাজানে তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'ত প্লেটছ কেনেদৰে বনাব লাগে তাত আছে সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব আৰু যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব আৰু এতিয়া মই ৰিহা চাদৰ এখন লৈছোঁ মুগাৰ আৰু এই ৰিহা চাদৰত ধুনীয়াকৈ প্লেটছকেইটাত মই ধুনীয়াকৈ পিন মাৰি লৈছোঁ আৰু এতিয়া প্লেটছৰ এই পিনটো মই খুলি ল'লোঁ খুলি লোৱাৰ পিছত আপোনাৰ আঁচলটো আপোনাক কিমান দীঘল লাগে আপুনি সেইটো অনুযায়ী লৈ ল'ব লোৱাৰ পিছত ধুনীয়াকৈ আপুনি সেই ব্লাউজৰ সহায়ত এনেদৰে একেলগে পিনটো মাৰি ল'ব তলেৰে দেখিছে সেই পিনটো মাৰি ল'লোঁ মই আৰু এতিয়া মই চাদৰৰ কুচটো ধুনীয়াকৈ এনেকৈ কুচকেইটা মিলাই ল'ব প্লেটছকেইটা মিলাই লৈ এনেদৰে দেখিছে মই কেনেদৰে লৈছোঁ আপোনালোকে এনেদৰে ধুনীয়াকৈ এইখন হাতেৰে মানে সোঁ হাতখনেৰে এনেদৰে পিছফাললৈ নি পেলাই আপুনি এই বাওঁ হাতেৰে এই কুচটো মানে চাদৰখনৰ তলেৰে এনেদৰে চাদৰ সেইখন আনিব আঁচলটো আনি পেলাই আপুনি এনেদৰে আনিব আনাৰ পিছত এতিয়া ইয়াতে ৰুমাল কুচ দিব হৈ গ'ল মোৰ ৰুমাল কুচ দিলোঁ দেখিছে আৰু এতিয়া মই ইয়াত এটা পিন মাৰিম ৰুমাল কুচৰ লগত মেখেলাৰ লগত এটা পিন মাৰিম তাৰপৰা মই এটা সেফটি পিন লৈছোঁ আৰু এতিয়া মই ইয়াতে এটা পিন মাৰিম আৰু এইটো হৈছে আঁচলটো মই ৰুমাল কুচ দি ল'লোঁ আৰু দিয়াৰ পিছত এতিয়া মই মেখেলাৰ যিটো প্ৰথম কুচ আছিলে সেই কুচটোৰ লগত মই প্ৰথম কুচটো এনেদৰে ওলোটাই ল'ম ওলোটাই লোৱাৰ পিছত এনেদৰে ৰিহাৰ এই কোণাটো অলপমান এনেকৈ টানি ল'ব ছাইডলৈ
মানে বাউ সাইডলৈ আপুনি অলপমান এইফালে টানি ল'ব তাৰ পিছত আপুনি ধুনীয়াকৈ এইখিনিত এটা তলেৰে মেখেলাখনৰ তলেৰে এই কুচটোত নামাৰিব কেৱল এই তলেৰে এই তলৰ কুচটোত আৰু এই ভাঁজটো যে হৈছে ভাঁজটোলৈকে আপুনি এনেদৰে মেখেলাখনৰ লগত পিনটো মাৰি ল'ব দেখিছে মই পিনটো ধুনীয়াকৈ তলেৰে মাৰি ল'লোঁ আৰু এতিয়া আমাৰ ৰিহাখন সম্পূৰ্ণ পিন্ধা হোৱা নাই বাৰু মই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে এটা কাম কৰিব পাৰে কাৰণ যিহেতু ৰিহাখন সৰু হয় আৰু আপোনালোকৰ এই মানে এইখিনি বস্তু আমাৰ বেছিকৈ সোমোৱা নাযায় এই অকণমান জেগাই সোমোৱা যায় আৰু এইখিনি ওলাই যোৱাৰ চান্স থাকে তাৰ বাবে আপুনি পুনৰ এটা সেফটি পিন ল'ব সেফটি পিনটোৰ সহায়ত এই প্ৰথম যিটো প্লেটছ আছিল সেইটো ধুনীয়াকৈ উঠাই ল'ব উঠাই লৈ পুনৰ আপুনি এই প্লেটছটোৰ লগত ধুনীয়াকৈ মেখেলাৰ লগত এনেধৰণে পিনটো মাৰি ল'ব তেতিয়া আপোনাৰ এই কুচটো ওলাই যোৱাৰ চান্স নাথাকে দেখিছে ধুনীয়াকৈ মই পিনটো মাৰি ল'লোঁ হৈ গ'ল এতিয়া আমাৰ তল চাইডৰ ৰিহাখন তল চাইডে পিন্ধা হৈ গ'ল কিন্তু ফ্ৰণ্টৰখিনি পিন্ধিব বাকী আছে এইখিনি আপোনালোকক এতিয়া দেখুৱাই লওঁ ফ্ৰণ্টৰখিনিৰ বাবে আপুনি তাতে পিনটো মাৰিলেই আৰু এতিয়া চাদৰৰ কুচকেইটা ধুনীয়াকৈ এনেদৰে বহল কৰি ল'ব বহল কৰি লোৱাৰ পিছত এই কুচটো এই তলৰ এই কুচটো এনেদৰে তললৈ এনেদৰে টানিব তাৰপিছত নেক্সট কুচটো অলপমান তললৈকে এনেদৰে টানি ল'ব আৰু নেক্সট কুচটো আপুনি এনেদৰে কুচকেইটা তললৈ টানিব আৰু দেখিছে আপোনালোকৰ ধুনীয়াকৈ ফিটিং হৈ গৈছে চাদৰখন আৰু এতিয়া মই ইয়াত পিন মাৰিম আৰু ইয়াত পিন মাৰিবলৈ প্ৰথমতে মই এটা সেফটি পিন ল'ম আৰু সেফটি পিনটোৰ সহায়ত মই এই প্ৰথম প্লেটছটো উঠাই এনেদৰে মই এই ব্লাউজৰ এইখিনিৰ লগত ধুনীয়াকৈ এনেদৰে তলেৰে পিন মাৰি ল'ম তলেৰে দেখিছে এইটো পিনটো মই এতিয়া মাৰি ল'লোঁ এতিয়া আপোনাৰ এই চাইডৰ পৰা এইখিনি প্লেটছটো আপোনাৰ এনেদৰে উঠি নাহে সেইটো এটা সুবিধা হয় তেতিয়া মানে নহ'লে বাৰে বাৰে টানি থাকিবলগীয়া হয় এতিয়া টানি থাকিব নালাগে আপোনালোকে ধুনীয়াকৈ এনেকৈ ফিটিং হৈ থাকিব আৰু এটা পিন লৈছোঁ মই পিনটো লোৱাৰ পিছত মই এই কুচকেইটা এনেদৰে মিলাই ল'ম মিলাই লোৱাৰ পিছত পুনৰ মই এই ব্লাউজটোৰ সহায়ত মই এইখিনি জেগাত তলেৰে পিনটো মাৰি ল'ম মাৰি ল'ম দেখিছে এনেদৰে তলেৰে মাৰি ল'ব আৰু এতিয়া আপুনি পুনৰ এটা পিন ল'ব লৈ আপুনি এইখিনি জেগাত মাৰিলেও হয় নামাৰিলেও হয় আপোনালোকৰ যদি মানে ওলাই যোৱাৰ চান্স বা ভয় লাগি থাকে ওলাই যাব বুলি তেতিয়াহ'লে আপোনালোকে এইখিনি জেগাটো এটা এনেদৰে প্লেটছটো উঠাই এই ব্লাউজৰ ভিতৰেৰে এনেদৰে প্ৰথম প্লেটছটোত এনেদৰে ভিতৰেৰে এটা পিন মাৰি ল'ব তেতিয়া আপুনি এইফালৰ পৰা ওলাই যোৱা চান্স নাপাব দেখিছে মই ধুনীয়াকৈ লৈ লৈছোঁ আৰু আপোনালোকে এনেদৰে লৈ ল'ব এই দেখিছে আমাৰ সম্পূৰ্ণ ৰিহাখন পিন্ধা হৈ গ'ল আৰু আপোনালোকে এনেদৰে ৰিহাখন পিন্ধি আপোনালোকে বিহু যিহেতু আমাৰ এতিয়া বসন্ত উৎসৱ শেষ হ'ল আৰু বসন্ত উৎসৱ শেষ বিদায় দিয়াৰ বাবে ফাংচনবিলাক চলি আছে তাতে আপোনালোকে এনেধৰণে এযোৰ ড্ৰেছ পিন্ধি ধুনীয়াকৈ যাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট লগতে বেলেগৰ লগত শ্বেয়াৰ কৰিব যাতে মোৰ ভিডিঅ'টো আপোনালোকৰ লগতে আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছবোৰেও পায় আৰু তেওঁলোকক যদি মেখেলা চাদৰ পিন্ধিবলৈ সহজ হয় আৰু সহজ উপায়েৰে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে সাধাৰণভাৱে এনেদৰে পিন্ধিব পাৰে আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব তেওঁলোকেও চাই ভাল পাব তেন্তে আজিলৈ বাই বাই